নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসমৰ জনপ্ৰিয় তথা মোহময়ী অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়াৰ আছে দুটাকৈ ভাল খবৰ, আৰু এই ভাল খবৰ দুটা শুনিলে আপোনালোকৰো নিশ্চয় ভাল লাগিব। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত বৰ্ষা ৰাণী বিষয়াক ভাল পোৱাসকলে ভিডিঅ'টো লাইক এটা কৰি দিব। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম ভাল খবৰটি হৈছে বৰ্ষা ৰাণী বিষয়াৰ ইউটিউব চেনেলটিয়ে অতি কম দিনৰ ভিতৰতেই 5 লাখ ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। আৰু এই ভাল খবৰটি অভিনেত্ৰী বৰ্ষা ৰাণী বিষয়াই নিজেই তেখেতৰ ছ'চিয়েল মিডিয়া হেণ্ডেলৰ জৰিয়তে সকলোকে জনাইছে। আৰু আনফালে দ্বিতীয় ভাল খবৰটো হৈছে বৰ্ষা ৰাণী বিষয়াৰ আজি দ্বিতীয় বিবাহ বাৰ্ষিকী, আৰু তেওঁলোকৰ এই বিবাহ বাৰ্ষিকীৰ উপলক্ষে সামাজিক মাধ্যমত সকলোৱে শুভেচ্ছাৰে উপচাই পেলাইছে। আৰু এই চেগতে আমিও দুয়োগৰাকীলৈ বিবাহ বাৰ্ষিকীৰ শুভেচ্ছা জনালোঁ। আৰু শেষত ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক। ধন্যবাদ।